Hello everyone, welcome back to my YouTube channel. আজি মই বনাব লৈছোঁ ভেজ পোলাও আৰু পনীৰ বাটাৰ মছালা আৰু ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। তাৰ কাৰণে মই কাপটো জোখে 3.5 কাপ বাসমতি চাউল ল'লোঁ, পিঁয়াজ 2টা, গাজৰ 2টা, ফ্ৰেঞ্চ বিন 7টা বা 8ডাল, 3টা লং, এমুঠিতকৈ অলপ বেছি কাজু আৰু খিচমিচ, তেজপাত, ইলাচি 4টা আৰু সৰু 4 টুকুৰা দালচেনি। চাউলখিনি মই ভালকৈ ধুই মেলি আধা ঘণ্টামানৰ কাৰণে তিয়াই থ'ম। চাউলখিনি হোৱালৈকে মই ভাবিলোঁ মই পনীৰখিনি প্ৰিপেয়াৰ কৰি লওঁ। তাৰ কাৰণে মই পনীৰ লৈছোঁ 250 গ্ৰামছ, কাজু খিচমিচ দুমুঠি আৰু এতিয়া সেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ দি পানী অকণমান দি পেষ্ট এটা বনাই এতিয়া মই কেৰাহী এখন গৰম কৰি মেলি তাত ৰিফাইন তেল এড কৰি দিছোঁ। তাত মই দিছোঁ উঠনি কাটি থোৱা পিঁয়াজখিনি গল্ডেন ব্ৰাউন নোহোৱালৈকে মই ফ্ৰাই কৰি থাকিম। তাৰপিছত এতিয়া মই দিলোঁ উঠনি বনাই থোৱা পেষ্টখিনি মই লাহে লাহে লৰাই থাকিম ল' ফ্লেমত। আৰু এতিয়া মই অকণমান পানী এড কৰি দিছোঁ। এতিয়া মই আৰু যদি আপোনালোকে বিচাৰে বেটাৰটো আৰু অকণ পনীয়া কৰি তেতিয়া আপোনালোকে পানী দি দিব পাৰে। এয়া মই উঠনি উলিয়াই থোৱা পনীৰখিনি এড কৰি দিছোঁ। এতিয়া মই এচিকুট নিমখ দি মেলি ল' ফ্লেমতে লৰাই থাকিম। এতিয়া মই 2 চামুচতকৈ অলপ বেছি বাটাৰ দি ল'লোঁ। ল' ফ্লেমতে পনীৰখিনি সিজিবলৈ দিম আৰু এতিয়া মই 2 চামুচতকৈ অলপ বেছি বাটাৰ ইউজ কৰিছোঁ আৰু এইখিনি ল' ফ্লেমতে এনেকৈ নিসিজালৈকে সিজাই থাকিম। এতিয়া দেখিছে আমাৰ বেটাৰ অলম'ষ্ট ৰেডি হ'বলৈ হৈ গৈছে। আৰু এতিয়া পোলাও কাৰণে মই এতিয়া এচিকুট নিমখ দি মেলি ধুনীয়াকৈ বাচমতি চাউলখিনি সানি লৈছোঁ। তেতিয়া পিছত নিদিলেও হ'ব। আৰু এতিয়া মই ইউজ কৰিছোঁ 6 টেবল স্পুন আপোনাৰ ৰিফাইন অইল দিছোঁ। তাত এচিকুটকৈ অলপ বেছি ঘিউ আৰু দুইখিনি মিক্স কৰি ল'ম। এতিয়া মই উঠনি উলিয়াই থৈ দিয়া কাজুখিনি এড কৰি ল'ম। কাজু আৰু খিচমিচখিনি মই 1 মিনিট বা 2 মিনিটৰ কাৰণে চটে কৰি মেলি উঠাই থৈ দিম আৰু পিছত মই পোলাওত এড কৰি দিম। কাজু আৰু খিচমিচখিনি অলপ দেৰি চটে কৰাৰ পিছত উঠাই মেলি এতিয়া দিছোঁ 3টা ইলাইচি, কেইটুকুৰামান দালচেনি, 3টা লং, তেজপাত 2খিলা আৰু এতিয়া মই গোটেইখিনি আকৌ লাহেকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই এড কৰিছোঁ অনিয়নখিনি গল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজি থাকিব। ভজাৰ পিছত মই এড কৰিম ফ্ৰেঞ্চ বিন, তাৰপিছত মই এড কৰিম গাজৰ আৰু এতিয়া মই এড কৰিম আপোনালোকে আলু দিব পাৰে যদি আপোনালোকে ভাল পায়। মই ইয়াত আলু ব্যৱহাৰ নকৰোঁ। আপোনালোকে ফ্ৰেঞ্চ বিন আৰু গাজৰখিনি পূৰা 1 মিনিটৰ কাৰণে লৰাই থ'ব, বেছি দেৰিলৈকে নথ'ব। এতিয়া মই জোখ অনুসৰি নিমখ দি ভালকৈ ভেজিছখিনি লৰাই ল'ম আৰু উঠনি তিয়াই থোৱা চাউলখিনি এতিয়া লাহে লাহে এড কৰি দিম। আৰু চাউলখিনি লাহে লাহে লৰাব, কাৰণ বেছি জোৰছে লৰালে চাউলখিনি ভাগি যোৱাৰ চান্স থাকে। আৰু এতিয়া মই চাউলখিনি ডুব যোৱালৈকে মই দিছোঁ। আৰু এতিয়া মই এড কৰিছোঁ এচামুচতকৈ অলপ বেছি ঘিউ আৰু এচামুচ চেনি। নিমখ নিদিলেও হ'ব, কাৰণ মই অলৰেডি বাচমতি চাউলখিনিত সানি লৈছোঁ নিমখ। আৰু এতিয়া আপোনালোকে হাই ফ্লেমত এটা চিটি হোৱালৈকে পাতি থৈ দিব কুকাৰটো। আৰু এতিয়া মোৰ হৈ গ'ল বনোৱা। আৰু এতিয়া মই কুকাৰটো আপোনালোকক খুলি মেলি দেখাইছোঁ কি ধুনীয়াকৈ চাউলখিনি এটা এটা হৈছে। আৰু এতিয়া মই কাজু খিচমিচখিনি এড কৰি দিছোঁ। চাউলখিনি চব ভাগি যোৱা নাই আৰু লাগি থকা নাই ইটো সিটো। আৰু এফালে মোৰ পনীৰো ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই চাব পাৰে, বহুত ভাল হয় খাবলৈ। আৰু আমাৰ ডিনাৰ ৰেডি হৈ গ'ল। এয়া মই বনালোঁ বেঙেনা ফ্ৰাই, পোলাও আৰু পনীৰ বাটাৰ মছলাৰ লগত খাবলৈ। আৰু আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকৈ মই ধুনীয়া ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আনিম।